হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই চাগে। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ত' আজি এটা বিশেষ ভিডিঅ' দিবলৈ গৈ আছোঁ। আজি আমাৰ লখিমী সভা পাতিব আমাৰ গাঁওখনৰ মানুহে আৰু নামঘৰত গৈ। আৰু কি কৰে আপোনালোকক অকণমান দেখুৱাম। ময়ো নতুনকৈ এবাৰ দেখিম, আগতে পতা নাই লখিমী সভা। 3 বছৰ মূৰে পাতিছে চাগে। আৰু ময়ো ফাৰ্ষ্ট টাইম এবাৰ দেখিম আৰু আপোনালোককো দেখুৱাম কেনেধৰণেনো পাতে। তেতিয়াহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে এতিয়া মায়ে পূৰা আম পাত এইবাৰ গাঁঠিবলৈ লাগিছে। এতিয়া দৰ্জাই লগাব আৰু আমাৰ প্ৰতিঘৰ মানুহেই মানে গাঁৱৰ সকলোৱে দৰ্জাত আৰিব লাগিব, ভঁৰালত আৰিব লাগিব, পাকঘৰ আৰিব লাগিব। আৰু সেইকাৰণে মায়ে গাঁঠি আছে এতিয়া। এইফালে আমাৰ মাৰ গাঁঠা হৈ গ'ল আৰু সেইকাৰণে এতিয়া দৰ্জাত আৰি দিছে। আমাৰ এতিয়া মেইন দৰ্জাখনত লগালে, তাৰপিছত ভিতৰত লগাবগৈ এতিয়া। এইয়া এইফালে ভিতৰতো লগাই দিলে ধুনীয়াকৈ। হেল্ল' ফ্ৰেণ্ডছ, এয়া দেখিছেনে ধুনীয়াকৈ সজাই লৈছে, শৰাই বুলিয়ে ক'ব লাগিব। ইয়াত এতিয়া ধুনীয়াকৈ চব লখিমীৰ কাৰণে এয়া ধান লৈ লৈছে আৰু তামোল পাণো দিছে। আৰু এইফালে এইটো কলচী বুলি কয়, বাঁহেৰে এনেকৈ সকলোৱে বনাই লৈছে এটা এটা। আৰু তাৰ ওপৰত এফালে আম পাত দি দিছে, এইফালে চাকি এগছ দিব লাগিব। এইফালে দি থৈছে আৰু ধুনীয়াকৈ তেল চেলো দি থৈছে। আৰু এইডাল চাওক না, ইমান ধুনীয়া বস্তু। এডাল হ'ল লাখুটি বুলি কৈছে। এডাল ল'ব লাগিব। কেনেকুৱা ধৰণৰ নিয়ম এতিয়া ময়ো দেখিম ফাৰ্ষ্ট টাইম, আপোনালোককো দেখুৱাম। তেতিয়াহ'লে চাই থাকিব মোৰ ভিডিঅ'টো। ওলালোঁ এতিয়া যাবলৈ, গৈ থাকোঁ। এইফালে দেখিছেনে ঘৰে ঘৰে মানে সকলোৰে ঘৰে ঘৰে কলপুলি লগাই এনেদৰে আম পাত আৰি দিছে। আৰু এইফালে আমাৰ বৰমায়ো আৰি আছে। এইফালে চাকি বাতি জ্বলাই দিলে কলগছৰ তলত, আৰু কলপুলিৰ তলত এইফালে আমডালি কথা আছে। মাও ওলাই আহিলে, এতিয়া বলক গৈ থাকোঁ। আৰু নামঘৰলৈ আহি পালোহি। আৰু নামঘৰত আহি দেখিছেনে ধুনীয়াকৈ সকলোৱে নিজৰ নিজৰ শৰাইখন সজাই বহি লৈছে আৰু এতিয়া নাম গাই আছে। তাৰপিছত এতিয়া আমি গৈ আছোঁ পানী তুলিবলৈ। আৰু এতিয়া চেঁচা নদীৰ ওচৰত পালোহি আৰু চেঁচা নদীখনৰ তাৰ পৰা পানী তুলি আনিব লাগিব। তেতিয়াহ'লে কেনেধৰণেনো পানী তোলে ব'লক আমি চাওঁ। এইফালে সকলোৱে তাল খোল এইবিলাক বজাই আছে। আৰু অলপ দূৰত সেইফালে বিহু নাচি আছে ঢোল বজাই। ব'লক এতিয়া পানী তোলা চাওঁগৈ। আৰু এইফালে চকচোন জাকৈ লৈ আহিছে, ল'ৰাজনক ছোৱালী বনাই দিছে। আৰু এইখন হ'ল দোলা, ইয়াতে উঠাই নিব যি পাৰে পানীৰ পৰা জাকৈ মাৰি, যিখিনি বস্তু পায় আৰু মাছে পাওক, মেটেকা সেইবিলাক যি পায় আৰু তাত সুমিয়াই লৈ আহিব। আৰু এইফালে সৰু সৰু ছোৱালী কেইজনীমানক দেখিছে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি লৈছে আৰু হাতে হাতে এনেকৈ সূতা লৈ আহিছে। আৰু ইয়াৰ পৰা এতিয়া নিব নদীত নিয়ম কানুন কৰি মেলি ইয়াৰ পৰা সূতাখিনি টানি লৈ যাব নামঘৰলৈ। নামঘৰৰ পৰাই সকলোৱে নিজৰ নিজৰ ঘৰলৈ বা ভঁৰাললৈ মানে বান্ধিবলৈ লৈ আহিব। আৰু তেতিয়াহ'লে আৰু বেছি নকওঁ, আৰু আপোনালোকে চাই থাকিলে নিজে বুজি পাব। আৰু এই নদী কিনাৰতো দেখিছেনে কলপুলি দুটা লগাই এনেদৰে তামোল আৰু এইবিলাক আম পাত গাঁঠি দিছে। তাৰ ভিতৰতে এতিয়া এইফালে নিয়ম কানুন কৰি আছে। এইফালে যে দেখিছে তলত বগা বগা এইবিলাক পিঠা হয়, খুন্দি অনা পিঠা। এইবিলাক ছটিয়াই লৈছে, তাৰ ওপৰত এতিয়া কলপাত দি দিছে। তাতে এতিয়া কি দিয়ে চাই থাকক।
এটা গোৱাপান আৰু মনত দি আপোনাক পূজা হৈছিলে ইয়াতে যেনেকৈ লৈছোঁ তেনেকৈ জানো আপুনি জানো সেই আমাৰ ভাৰত যদি আমি এতিয়া লখিমী লৈ আহি আছোঁ আৰু সকলোৱে নাচ গান কৰি আনন্দ মনেৰে লখিমী আদৰিছে আৰু এতিয়া নামঘৰলৈ গৈ আছোঁ আমি। এতিয়া আমি নামঘৰটো চাৰিওফালে এতিয়া 3 পাক ঘূৰিব লাগিব, তাৰপিছত নামঘৰৰ ভিতৰলৈ লৈ যোৱা হ'ব। এতিয়া সূতা লৈ নামঘৰৰ ভিতৰত সোমালোঁ আৰু এয়া দেখিছেনে সকলোৱে নিজৰ নিজৰ শৰাইখনৰ আগত লৈ বহিছে আৰু ময়ো এতিয়া যাওঁ আমাৰ শৰাইখনৰ ওচৰত বহোঁগৈ। এতিয়া সকলোকে প্ৰসাদ দিছে নামঘৰত। প্ৰসাদ খাই নদীৰ পৰা উঠাই আনিছিলে যে পাইছিলে আৰু লখিমী বুলিয়ে কয় সেইটো। লখিমী চবকে অলপ অলপ দিব, তাৰপিছত সূতাত আমি ঘৰলৈ লৈ যাব লাগিব। এতিয়া এয়া লখিমী বিতৰণ কৰি আছে। নদীৰ পৰা উঠাই আনিছিলে যে এইবিলাক এতিয়া চবৰে মানে শৰাইখনত দি দিছে। ঘৰত গৈ কিনে ভঁৰালত থৈ দিব লাগিব। এতিয়া সকলোৱে হাতত লৈ থকা এইবিলাক সূতা দেখিছেনে, এইবোৰ খুটাত মেৰিয়াই ঘৰলৈ লৈ যাব এতিয়া টানি টানি, চাই থাকক। আৰু এতিয়া মানুহজনক দেখিছেনে, এয়া সূতা মেৰিয়াই লৈ গৈছে আৰু মাও শৰাইখন লৈ গৈ আছে। এতিয়া বলক গৈ থাকোঁ ঘৰলৈ। আৰু সকলোৱে এনেদৰে সূতা টানি টানি নিছে দেখিছেনে, আৰু নিচিঙাকৈ ঘৰলৈ নিব লাগে বুলি কৈছে। এতিয়া বলকচোন গৈ থাকোঁ। ফ্ৰেণ্ডছ, এতিয়া সূতা লৈ গৈছোঁ এইফালে।
এতিয়া লখিমী আহি পাই গ'ল ঘৰত। এয়া খুইদতি এতিয়া ভঁৰালত এতিয়া সুমিয়াব আৰু ভঁৰালত 3 পাক ঘূৰি সূতাখিনি 3 পাক ঘূৰি চৰাই মানে ঘূৰিব লাগিব। তাৰপিছত ভঁৰালৰ সন্মুখতে বান্ধি চাকি গছ আৰু শৰাইখন তাতে থ'ব লাগিব। লাগি গ'ল নেকি? পুৰা ভাগৰ লাগিছে বোলে দেখিছে। হেল্ল' ফ্ৰেণ্ডছ, আহি এতিয়া ভঁৰালতো সেইখিনি বান্ধিলে আৰু বহুত ভাগৰো লাগিলে। আৰু মোৰ ভিডিঅ'টো যিমানতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেনেহ'লে, আকৌ এটা ভিডিঅ'ত লগ পাম। বাই বাই।